গোয়ালি পাড়াতে নাচে প্রাণ গোপাল গোয়ালি পাড়াতে নাচে আজি ৰাস পূৰ্ণিমা চৰণ সদায় নপুৰ বজায় মধুৰ মধুৰ হাসে গোপাল সমগ্ৰ ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ ৰাসলীলাক লৈ উখল মাখল পৰিৱেশ যেন দ্বিতীয় বৃন্দাবনহে এমাহজোৰা অপেক্ষাৰ অন্তত আৰম্ভ হব শ্ৰীকৃষ্ণৰ ৰাসলীলা খোল তাল বাহিৰ অমীয়া সুৰত ৰজন জনাইছে আকাশ বতাহ সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো শ্ৰীকৃষ্ণৰ ৰাসলীলাক লৈ উখল মাখল পৰিৱেশ বিশ্বনাথৰ পূব চাৰিআলিৰ ৰাস মহোৎসৱৰ এইবাৰ সোণালী জয়ন্তী জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰিবলৈ উভয়ে মিলি পাতিছে মহাৰাস ৰাসৰ গীতত কণ্ঠদান কৰিছে এগৰাকী ইছলাম সম্প্ৰদায়ৰ মহিলাই এই দৃশ্য ঢকুৱাখানাৰ ঢকুৱাখানাত ৰাসৰ বাবে ব্যস্ত অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু অভিনেতা দীপজ্যোতি কেওট চিনি পোৱা নাই ঢকুৱাখানা ভাটি আইনীয়া গাঁৱৰ পুবেৰুণ যুৱক সংঘৰ উদ্যোগত উদযাপিত ৰাস মহোৎসৱৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ বেবেজীয়া বাসুদেৱ থানৰ ওচৰলৈ মই বাসুদেৱ থান বুলি কোৱাৰ লগে লগে মই ভাবিছো মোৰ খুব ইচ্ছা আছিলে বাসুদেৱ থানলৈ অহা কি মই অহা নাছিলো আগতে মই ভাবিছো এই সুযোগ আৰু ৰাস কৰিবলৈ ভালে পাওঁ খুব ভাল লাগিছে আৰু সকলো মানুহে ইমান ধুনীয়াকৈ সহায় সহযোগ কৰিছে আশা কৰো তেখেতসকলৰ সহযোগতে ৰাসখন ধুনীয়াকৈ ৰাস বুলিলেই সত্ৰনগৰী মাজুলীৰ এক সুকীয়া পৰিচয় আছে প্ৰতি বছৰৰ দৰে এইবাৰো সত্ৰনগৰীখনৰ ৰাস উপভোগ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তৰ আগমন ঘটিছে যোৰহাটৰ নিমাতীঘাটত পুৱাৰে পৰা ভিৰ কৰিছেহি বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে আভ্যন্তৰীণ জল পৰিবহণ বিভাগেও ৰাস উপলক্ষে ব্যৱস্থা কৰিছে বিশেষ ফেৰীৰ আজি প্ৰায় 6:30 মানৰ পৰা আমি লাইন চলাবলৈ যিমান পাৰো ইমান যত্ন কৰিছো আৰু 6:30 বজাৰ পৰা আমি এতিয়ালৈকে কমচে কম 600 মান পেচেঞ্জাৰ পঠিওৱা হ'ল গৰমৰ ৰাস চাবৰ কাৰণে যাব ৰাস চাবলৈ যাওঁ চৰণ সদায়